আজি মই আপোনালোকৰ আগত বনাবলৈ ওলাইছোঁ জলফাই মিঠা ৰেচিপি। তাৰ বাবে লাগিব জলফাই, মিঠাতেল, জলকীয়া, হালধি, পাঁচফোৰণ, নিমখ আৰু চেনি। জলফাইখিনি সানি ল'ম এইদৰে। এনেদৰে জলফাইখিনিৰ পৰা গুটিবোৰ গুচাই ল'লোঁ। এইখিনি সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ। এনেদৰে গেছটো জ্বলাই কেৰাহীটো গৰম হোৱাত তেল দি দিলোঁ। এতিয়া হেৰিখিনি দি দিলোঁ, শুকান জলকীয়াখিনি তাত। তেনেকুৱাকৈ দিলে ধুনীয়াকৈ চেনিখিনি মিলি যাব। তাৰ ৰংটো উঠিছে, ভাল লাগিব দেখিবলৈ। আপোনালোকে ঘৰত বনাই চাব, ভালো পাব খাবলৈ। জোখমতে তাত অকণমান নিমখ নিজে কম বেছি দিব পাৰে আৰু সেইটো আপোনালোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। বনাইছোঁ, আপোনালোকে গুড়েদিও বনাব পাৰে। মিঠা আচাৰটো ৰুটিৰ লগত খাবলৈ বৰ ভাল লাগে। দিব তেতিয়া ভাল হৈ থাকে আৰু হয়তো মোৰ জলফাই আচাৰ তৈয়াৰ হৈ গ'ল। খাই চাব কেনে লাগিব।